ইফালে চোৱা হইয়া কান্দিব এতিয়া ঐ মা আহা দে হাই এটা কৈ দিয়াচোন হাই এটা কৈ দিয়া উম্মা এটা দিয়াচোন উম্মা এটা দিয়া অ' মাই গড হে এভৰিৱান কি খবৰ সকলো আশা কৰিছোঁ সকলো ভালে আছে আজি মোৰ অন্যটি ভিডিঅ' সকলোকে পুনৰ স্বাগতম জনাইছোঁ ইয়াত চাওকচোন গাইছ আমাৰ কাগজ ফুলখিনি কেনেকুৱা হৈ আছে বহুত ধুনীয়া হৈ আছে এইখিনি হৈছে আমাৰ থুতুৰা ফুল গাইছ কি সুন্দৰ হৈ আছে চাওক এয়া তলত ফুলি আছে মানে সেইফালে ফুলি আছে এইবিলাক ধুনীয়া কলি হৈ আছে মানে এয়া চাওক আৰু ইয়াতে সুন্দৰ সুন্দৰ ধুতুৰা গুটিও হৈ আছে এয়া চাওক ধুতুৰা গুটি বহুত কেইটাই লাগি আছে এয়া ইফালেও আছে এয়া চাওক গাইছ আমাৰ ছাগলী পোৱালি অৱস্থা চাওক ক'ত থৈ দিছে একেবাৰে অৱস্থা বেয়া হৈ আছে সেয়া চাওক ওলাই যাব এতিয়া ইয়াৰ মাকজনী মানে কুকুৰে কামুৰি দিলে এতিয়া মাক নাই সেইকাৰণে ইয়াতে সোমাই থৈ দিওঁ আৰু তলতে যদি ইয়াৰ পৰা এৰি দিওঁ ই মানে পাকঘৰত সোমাই চৌকাতে সোমাই থাকিবগৈ আৰু পাকঘৰত গৈ ইয়াক মানে আমুল খুৱাই আছোঁ এতিয়া মাকটো নাই সেইকাৰণে আমুল খুৱাই আছোঁ আৰু এয়া চাওক পুৰা অৱস্থা বেয়া হৈ আছে চৌকাত সোমাই যে চাওক গোটেই বন্দা এটা হৈ আছে মানে বহুত দুষ্ট হয় এয়া চাওক গাইছ আমাৰ টিকিলে অনা টাইমতে কান্দি থাকে চাওক গাইছ এয়া ঐ ইফালে চোৱা হইয়া কান্দিব এতিয়া ঐ মা আহা দে হাই এটা কৈ দিয়াচোন হাই এটা কৈ দিয়া উম্মা এটা দিয়াচোন উম্মা এটা দিয়া অ' মাই গড ধুনীয়াকৈ উম্মা এটা দি দিছে দে গাইছ আৰু এটা দিয়াচোন আৰু এটা উম্মা দিয়া তেতিয়াহে ভাল ল'ৰা বুলি ক'ব উম্মা এটা দিয়াচোন নাচি দিয়া কেকাও কৈ দিয়াচোন কেকাও অ' কেকাও কৈ দিছে গাইছ নাচি আছে চাওক উম্মা এটা দিয়াচোন অ' নাম গাইছা উম্মা এটা দিয়া আকৌ উম্মা এটা কৈ দিয়া উম্মা এটা দিয়াচোন অ' নিদিয়ে নাচি দিয়া আৰু এবাৰ নাচি দিয়া অ' নেকান্দে ভাল ল'ৰা নেকান্দে গাইছ ই মানে খেলিব বিচাৰি আছে পুৰা মাটিত খেলিব বিচাৰি আছে সেইকাৰণে ইয়াক এনেকুৱাকৈ ধৰি ৰাখিছোঁ মই অ' ষ্টেণ্ড পাতকে ধৰিলে এবাৰ চা নাই নেকান্দে গাইছ মানে বিহু আহি পাইছেতো সেইকাৰণে ভণ্টিয়ে পুৰা জেতুকা বটি আছে আৰু ইফালে চাওক পুৰা লাগি আছে আৰু অকলে এয়া চাওক কোনো বোলে লগ নাই বেচেৰি অকলে বটি আছে আৰু চাওক লগ নাই বোলে আৰু এয়া চাওক পুৰা মিহি কৰিব আকৌ দেই এবাৰ লগাইছিলোঁ মানে একদম মানে বেয়া হৈ গ'ল পাত থাকিলে মানে অকণমান হাতত নধৰে এইবাৰ আকৌ মিহি কৰিলে মানে মিচমিচিয়া কৰিলেতো হাতত লাগিব ন সেইকাৰণে এবাৰ ধুনীয়াকৈ পিচিবা আৰু বিহুৰ কাৰণে ৰং লগাবই আৰু এতিয়া গাইছ বিহু লাগিছে আৰু অলপকৈ লাগিছে আৰু বিহু অ' জান কি কৰিছা উম্মা এটা দিয়া দাদাই মানে আলু আনিছে আলু বস্তা সেইকাৰণে মই দুৱাৰখন খুলি দিব আহিছোঁ আৰু দুৱাৰ বন্ধ হৈ আছে এয়া চাওক গোটেই বেগ লৈ আহিছে আলু গাইছ নবৌয়ে মানে মোক মানিমুনি অলপ আনি দিব কৈছে তাকেই মই আনিব যাওঁ মোনাটো লৈ গৈ তাৰপাছত লাহে গৈ থাকোঁ আৰু মানিমুনি আনিব পথাৰত যাব লাগিব তো পথাৰতহে আছে
এয়া মোনাটো লৈ লৈছোঁ এতিয়া গৈ থাকোঁ আৰু ঐ ভণ্টি আহা ঐ ভণ্টি আহা আমি দুজনীয়ে যাম মানে আৰু এতিয়া ভণ্টি জপনাটো খুলি দিয়া এইবিলাক গাত মানে তামোল ৰুবৰ কাৰণে দাদাই বঢ়িয়াকৈ খান্দি থৈ দিছে আৰু এয়া পুৰা গোবৰ সোমাই দিছে ইয়াত সাৰ ইয়াত গোবৰ সোমাই দি দিছে সাৰ হ'ব মানে এইবিলাক ইফালেতো তামোল লগাব আৰু ইয়াতে আমি এতিয়া যাওঁ আৰু লাহে লাহে গাইজ পথাৰতে পুৰা ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে আৰু এতিয়া এয়া চাওক পুৰা নৰাখিনি মজি গৈছেগৈ আৰু গাইজ মানিমুনি তোলা মানুহ বহুত মানে সেইকাৰণে আমি এতিয়া চাওক পুৰা কলি কলি হৈ আছে বাকীখিনি তুলি লৈয়ে গ'ল আমি এতিয়া আহিছোঁ এতিয়া ভালদৰে আমি তুলিব লাগিব আৰু এতিয়া বিচাৰি বিচাৰি তুলিব লাগিব এইকেইদিন মানে বৰষুণ দি আছেতো সেইকাৰণে ধুনীয়া ধুনীয়া হৈ আছিলে অলপ আগতে মানে কেইজনী মানে লৈ গ'ল আমি এতিয়া এইখিনি নিম আৰু লাহে লাহে তুলি এয়া চাওক পুৰা খেৰৰ তলত আছে এয়া ৰাতিৰ কাৰণে এয়া সাজটো আনিলোঁ আৰু মানিমুনিখিনি যদি বেছিকৈ দিয়ে এয়া পুৰা তিতা হয় সেইকাৰণে অকণমান কমাই আনিলোঁ এইখিনিকে মানে আলুৰ লগত ধুনীয়াকৈ ভাজি কৰি খাম আৰু ৰাতিত এতিয়া অকণমান চফা কৰি লওঁ ধুনীয়াকৈ বাছি কৰি লওঁ আৰু গাইজ মানিমুনি বাছি কৰি হৈ গ'ল এতিয়া আকৌ আলু বাচিব আছে ইফালে চাওক ভণ্টিয়ে পুৰা আলু গুচাবৰ কাৰণে লৈ আছে গুচাই আছে মানে সি ভণ্টি মানে জেতুকা বুটা মানুহ নহয় সেইকাৰণে সি অকলে অকলে বুটি আছেতো আজি গোটেই ৰাতিটো ল'বই নেকি আৰু ঠিকেই পোৱা নাই মই এয়া চাচোন অকলে আকৌ লৈছেহে লাগিছে ধুনীয়া ধুনীয়া কালাৰ লাগিছে এইফালে নাই লোৱা এইফালে ৰাতি ল'ম এইফালে এতিয়া গোটেই ৰাতিটো ল'বই যেন পালোঁ আৰু মই আমি ল'ব আহিম অকণমান পাৰ্টনাৰটো দাঁত নাই আৰু সেইকাৰণে বহুত দেৰি লৈছোঁ মানে দাঁত এন্ধাৰ হৈ গ'ল মানে আমাৰ কি ক'ম আৰু কাৰেণ্টটো ইফালে পিছফালে নাই আগফালে আছে এতিয়া মানে ভাল কৰি আছে ভাইটি এজন ভাল হয়নে নহয় নাজানো কি হ'ব আৰু আজিও এন্ধাৰে থাকিব লাগিব আৰু ঠিক নাই গাইজ আমাৰ কাৰেণ্টটো বেয়া হৈ আছিলে এতিয়া ভাইটি ভাল কৰি আছে চাওঁ ইফালে এইফালে এতিয়া গোটেইকেইটা জ্বলিছে আৰু পাকঘৰটো জ্বলা এয়া আজিহে অলপ পোহৰ পাম যেন পালোঁ আৰু 3 দিনমান হ'ল পুৰা পোহৰে নাই এতিয়া পুৰা পোহৰ লাগি গৈছে আৰু আমাৰ ভণ্টিয়ে পুৰা জেতুকা লৈ আছে চাওক এয়া ডাঙৰ ভণ্টিয়ে এয়া চাওক আঙুলিকেইটা দেখুৱাই দিয়া আকৌ আই ঐ দেহি ইমান ডাঙৰ ডাঙৰকৈ লৈছে অ' গোটেই আঙুলিটোতে সিহঁতেহে বৰ ছোৱালীৰ দৰে একে ৰচক পচকে লৈ অ' ৰঙিলি পঙিলি কৰি ল'ব আৰু এতিয়া এইজনী পুৰা লগাই দি আছে আৰু সিহঁতৰ কাৰণে বিহু আহি পাবহে লাগে একদম পাৰে ক'বই নালাগে জেতুকা মাৰি এইকেইটা আকৌ আঙুলিত বান্ধিবৰ কাৰণে চা পুৰা পলিথিন কাটি কাটি থৈ দিছে এসোপা যাতে টোপনি টাইমত মানে প্ৰব্লেম নহয় আৰু খোৱা টাইমত সেইকাৰণে পুৰা লৈ লৈছে আৰু পলিথিন পুৰা কাটি এতিয়া পিছত মানে ফিটিং কৰি ল'ব আৰু এসোপা আঙুলিত বান্ধি ল'ব মানে এতিয়া পুৰা লৈছে আৰু আমাৰ ডাঙৰ ভণ্টিও লোৱা আপুনি নলোৱা পা ল'ম অলপ পাছত ল'ম তহঁতৰ দি হ'লে মই ল'ম আৰু গাইছ এয়া চাওক আমাৰ ভণ্টিহঁতে আকৌ জেতুকা লৈ আছে এয়া আৰু এজনী ভণ্টি সৰু ভণ্টি এয়া সৰু ভণ্টি এয়া চাওক গোটেই পলিথিন ফিটিং কৰি ল'লোঁ এতিয়া ভিডিঅ' কাইলৈ চাই চাবা বাবুৰ লগত গোটেই ৰাতিটো মানে পলিথিন এনেকৈ ফিটিং হৈয়ে থাকিব মানে আৰু ইয়াৰ পৰা কৈ নাযায় আৰু টোপনি ক্ষতি হ'ব এইটো চাব লাগে টোপনি ক্ষতি হৈ যাব ৰাতি ইমান প্ৰব্লেম নহয় আৰু ধৰ এনেকুৱা বান্ধি ল'লে গাইছ আজি ভিডিঅ'টো ইমানেই আছিল আৰু